আজি কি যে মজা লাগিব নহয়, পিংকি আজি উত্তৰটি দিব, মজা লাগিব দে, মজা লাগিব আজি দে। সোনকালে যাওঁ আৰু এতিয়া। পিংকি দেখোন এতিয়াও আহিয়ে পোৱা নাই দেখোন, ইমান দেৰি হ'ল। ৰাজে কিজানি তাতে যাই কেনে ৰখি আছে নদীৰ পাৰত, মই জল্দি জল্দি যাওঁ ৰ। ৰাজ, তুমি সোনকালে আহি ইয়াত বহি আছা নেকি? তোমাৰ কিয় ইমান দেৰি হ'ল? নকবা আৰু ৰাজ, ঘৰত মানুহ আছে না, সেইকাৰণে জল্দি আহিব নোৱাৰো। এইজনী লগৰ ছোৱালীৰ ঘৰত আহিম বুলি কৈ আহিছে, জল্দি জল্দি যাব লাগিব। দে পিংকি, এতিয়া কি উত্তৰটো দিয়াচোন, কি কোৱা, তুমি কি ভাবিলা? মানে ৰাজ, তুমি কোৱা কাৰণে মই কথাষাৰ বহুত ভাবিলো, কিন্তু থাকিব নোৱাৰিলো। মই তোমাক বহুত ভাল পাওঁ দিয়া। আই লাভ ইউ জান। আই লাভ ইউ টু জান। ব'লা ৰাজ, যাওঁ এতিয়া ঘৰত, ব'লা। বাই যা ৰাজ, যাওঁ দিয়া, বাই, কাইলৈ লগ ধৰিম।